আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 16 নম্বৰ দিন আৰু 16 নম্বৰ দিনৰ ইয়াৰ ৰাতিপুৱাৰ দৃশ্য আৰু ৰাতিপুৱা আপোনাৰ দানা দি দিছোঁ আধা ঘণ্টামানৰ আগতে আৰু প্ৰায় 15 মিনিটৰ আগতে পানী দি দিলোঁ। পানীত আজি ক'বলৈ গ'লে আপোনাৰ মুৰ্গী পোৱালিখিনিক লিভাৰৰ টনিক দিছোঁ। লিভাৰ টনিক যোনটো আপোনাৰ ব্ৰোটন বুলি কয়, সেই ব্ৰোটন টনিকটো দিছোঁ। আপোনাৰ প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 5 ml ব্ৰোটন টনিকটো দিছোঁ আৰু লগতে পানী চাফা কৰিবৰ কাৰণে ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰা হৈছে। আৰু বৰ্তমান ব্ৰুডিং টেম্পাৰেচাৰ বুলি ক'লে 28 ডিগ্ৰী 29 ডিগ্ৰী হৈ আছে ইয়াতে। আৰু অহা সপ্তাহৰ পৰা আৰু অলপমান টেম্পাৰেচাৰ কমাই যাব লাগিব লাহে লাহে, যিহেতুকে বাহিৰৰ পৰিৱেশৰ লগত খাপ খাব লাগিব মুৰ্গী পোৱালিখিনি। আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনি 16 নম্বৰ দিন আৰু 16 নম্বৰ দিনৰ এয়া দুপৰীয়াৰ দৃশ্য। দুপৰীয়া আপোনাৰ দানা কমি আহিছিল কাৰণে দানাখিনি আকৌ ভৰ্তি কৰি দিছোঁ আৰু পানীও আপোনাৰ চাফা পানী দি দিছোঁ। পানীত সুদা মাত্ৰ পানী চাফা কৰা ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ, বেলেগ কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। আৰু ভিতৰৰ টেম্পাৰেচাৰ বুলি ক'লে 28, 29, 30 ডিগ্ৰী হৈ আছে ভিতৰৰ টেম্পাৰেচাৰ। আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনি 16 নম্বৰ দিন আৰু 16 নম্বৰ দিনৰ এয়া আবেলি সময়। আবেলি আপোনাৰ দানা দি দিছোঁ মুৰ্গী পোৱালিখিনিক খাবলৈ আৰু আপোনাৰ পানীও এয়া দি দিয়া গৈছে নতুনকৈ। আৰু পানীত কি মেডিচিন দিছোঁ বুলি ক'লে, পানীত প্ৰথমতে পানী চাফা কৰা মেডিচিন ৱাটাৰ চেনিটাইজাৰ যিটো, সেইটো ব্যৱহাৰ কৰা হৈছে। আৰু তাৰ লগতে ৰাতিপুৱা দিছিলোঁ আপোনাৰ লিভাৰ টনিক, সেই লিভাৰ টনিকে এতিয়াও আকৌ দি দিয়া গৈছে। প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 3 ml আপোনাৰ ব্ৰোটনটো দিয়া গৈছে, যিটো আপোনাৰ লিভাৰ টনিক। আৰু ভিতৰৰ আপোনাৰ টেম্পাৰেচাৰ বুলি ক'লে 29, 28 এনেকুৱা হৈ আছে ভিতৰৰ টেম্পাৰেচাৰ।